এইটো ভিডিঅ' যোৱাকালি সন্ধিয়া আছিলে আৰু সন্ধিয়া সময়ত দেউতাকে ছোৱালীক পঢ়াই আছিলে। পঢ়াই থাকি মই মানে সিহঁতক প্ৰথমতে গালি পাৰিছোঁ, তোমালোকে পঢ়িব লাগেনে এইবিলাক ডিছকাছ কৰি থাকিব লাগে। কি যে কথা মানে কৈছোঁ নহয়, আপোনালোকে কথাটো শুনিবচোন, কিনো কথা পাতে আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবচোন। আৰু মতা মহ আৰু মাইকী মহে তেজ খায় নে মতা মহে তেজ খায়, সিহঁতৰ এয়া আলোচনা চলি আছে এই পঢ়াৰ টেবুলত। বাপেক জীয়েক দুইটা। মই কৈছোঁ তোমালোকে পঢ়িব লাগেনে নে মতা মহে তেজ খায় নে মাইকী মহে তেজ খায়, সেয়া ডিছকাছ কৰি থাকিব লাগে। এইয়া দুইটা কচোন, ক এতিয়া ক তাই মোক সুধিছে যে মতা মহে তেজ খায় নে মাইকী মহে তেজ খায়। মই তাক বুজাই দিছোঁ, বোলো মতা মহকেইটাই মাইকী মানুহৰ তেজ খায় আৰু মাইকী মহকেইটাই মতা মানুহৰ তেজ খায়। মাইকী মানুহ কৃষ্ণা লাগিছে। যেনেকে মা মাইকী মানুহ, মই মতা মানুহ, মায়ে মোৰ তেজ খায়, তুমি মাইকী মতা মই মতা মানুহ আৰু মা মাইকী মানুহ, হয় নহয়? সেইটো চেম কণ্ডিশ্যন। মহৰ প্ৰজাতিটো তেনেকুৱা, মাইকী মহবিলাকে মতা মানুহৰ তেজ খায় আৰু মতা মহবিলাকে মাইকী মানুহৰ তেজ খায়। আচ্ছা মই মানুহ এয়া দেখিছে গাইজ, এয়া পঢ়া শুনা টেবুলত কোনে বাৰু এয়া পঢ়া টেবুলত এয়া ডিছকাছ কৰে। কাইলৈ আছে মেথছৰ এক্সাম, সিহঁতে মেথছ নকৰি দুইটা বাপেক আৰু জীয়েক মই দুটা কাম কৰি আছো, তাইক পঢ়াই আছো, খেলো চাই আছো। হাহৈয়া খেলো চাই আছো, ইমান খেলৰ বলিয়া। মানে কি ক'ব, কাৰ কাৰ ঘৰত বাৰু এই বস্তুটো চলি থাকে মোক জনাবচোন। এয়া দেখিছেনে, কাৰ কাৰ ঘৰত এই পঢ়াৰ টেবুলত এইবিলাক ডিছকাছ চলি থাকে বাৰু কওকচোন। কাৰো ঘৰত নহ'ব চাগে, এই আমাৰ ঘৰতহে এয়া কিমান পণ্ডিত যে ইয়াতে গম পোৱা গ'লা। পঢ়া টেবুলতোনো মতা মহ মাইকী মহ সেয়া ডিছকাছ চলি আছে। ভগৱান হেৰ' হৰি ৰাম ৰাম।